আজি যদি মই নৱকৰণে দায়িত্ব লয় বিতিয়া নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যে তৃণমূল কংগ্ৰেছৰ লগত সম্পৰ্ক গঢ়িছে মানে সিদ্ধান্তৰ সময় এতিয়াও নিশ্চিতভাৱে বাকী আছে। কাৰণ আহি থকা দিনত এটা পৰিস্থিতি নোহোৱাকৈ কাৰণ আজিৰ দিনত যিটো অংক যে সকলোৱে অংক কৰিছে যে আমাৰ মুছলিম মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘু যিসকল মাইনৰিটি আছে তেওঁলোকে লগ লাগিলে আচলতে প্ৰায় 50% ওপৰত হৈ যায়। গতিকে বহুতে ভাবিছে তেওঁলোক যদি লগ লাগে আৰু আমাৰ যিসকল লোক আছে বাকী আমাৰ শুভাকাংক্ষী সমৰ্থক সমগ্ৰ অসমতে তেওঁলোক লগ লাগিলে ভাবিছে যে হয়তো 24 নহয় 26তো মানে বিনা দ্বিধাই মানে ইয়াত বাকী দলক পৰাজিত কৰিব পাৰে এনেকুৱা এটা মানে অংক এটা হৈ আছে। কিন্তু মেথমেটিক্স আৰু কেমেষ্ট্ৰি দুটা বেলেগ বস্তু। গতিকে আমি মেথমেটিক্স কেমেষ্ট্ৰিলৈ ৰূপান্তৰ হয় নে নহয় এই গোটেই কথাখিনি এটা এনালাইচিছৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ আহি থকা দিনত সেইখিনি এনালাইজ হ'লে সঠিক সময়ত সঠিক সিদ্ধান্ত হ'ব। চাওক অলৰেডি বিজেপিয়ে হাগ্ৰামা মহিলা ডাঙৰীয়া দুৰ্বলতাখিনি সুযোগ লৈছে আৰু মই কৈছোঁৱে যে বিজেপি এনেকুৱা এটা পথ য'ত মানে আচলতে খোজকাঢ়িলে তেওঁলোকে ৰত্নাকৰৰ পৰা বাল্মীকি হ'ব পাৰে। গতিকে হাগ্ৰামা মহিলাৰ বাহিৰে বিজেপিৰ বাহিৰে কোনো বিকল্প নাই। তেওঁলোকে বিজেপি জয় কোনো বিকল্প নাই আৰু যদি হাগ্ৰামা মহিলা নাযায়ও তেতিয়া তেওঁ হৈ জলত যাব, নহ'লে তেওঁৰ সংগ পাংগ কোনো তেওঁৰ লগত নাথাকিব। আজি যদি মই নৱকৰণে দায়িত্ব লয় বিতিয়া নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যে তৃণমূল কংগ্ৰেছৰ লগত সম্পৰ্ক গঢ়িছে মানে সিদ্ধান্তৰ সময় এতিয়াও নিশ্চিতভাৱে বাকী আছে। কাৰণ আহি থকা দিনত এটা পৰিস্থিতি নোহোৱাকৈ কাৰণ আজিৰ দিনত যিটো অংক যে সকলোৱে অংক কৰিছে যে আমাৰ মুছলিম মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘু যিসকল মাইনৰিটি আছে তেওঁলোকে লগ লাগিলে আচলতে প্ৰায় 50% ওপৰত হৈ যায়। গতিকে বহুতে ভাবিছে তেওঁলোক যদি লগ লাগে আৰু আমাৰ যিসকল লোক আছে বাকী আমাৰ শুভাকাংক্ষী সমৰ্থক সমগ্ৰ অসমতে তেওঁলোক লগ লাগিলে ভাবিছে যে হয়তো 24 নহয় 26তো মানে বিনা দ্বিধাই মানে ইয়াত বাকী দলক পৰাজিত কৰিব পাৰে এনেকুৱা এটা মানে অংক এটা হৈ আছে। কিন্তু মেথমেটিক্স আৰু কেমেষ্ট্ৰি দুটা বেলেগ বস্তু। গতিকে আমি মেথমেটিক্স কেমেষ্ট্ৰিলৈ ৰূপান্তৰ হয় নে নহয় এই গোটেই কথাখিনি এটা এনালাইচিছৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ আহি থকা দিনত সেইখিনি এনালাইজ হ'লে সঠিক সময়ত সঠিক সিদ্ধান্ত হ'ব। চাওক অলৰেডি বিজেপিয়ে হাগ্ৰামা মহিলা ডাঙৰীয়া দুৰ্বলতাখিনি সুযোগ লৈছে আৰু মই কৈছোঁৱে যে বিজেপি এনেকুৱা এটা পথ য'ত মানে আচলতে খোজকাঢ়িলে তেওঁলোকে ৰত্নাকৰৰ পৰা বাল্মীকি হ'ব পাৰে। গতিকে হাগ্ৰামা মহিলাৰ বাহিৰে বিজেপিৰ বাহিৰে কোনো বিকল্প নাই। তেওঁলোকে বিজেপি জয় কোনো বিকল্প নাই আৰু যদি হাগ্ৰামা মহিলা নাযায়ও তেতিয়া তেওঁ হৈ জলত যাব, নহ'লে তেওঁৰ সংগ পাংগ কোনো তেওঁৰ লগত নাথাকিব। আজি যদি মই নৱকৰণে দায়িত্ব লয় বিতিয়া নহয় কালি হয়তো অসমৰ মুখ্যমন্ত্ৰী পদত্যাগ কৰাৰ সম্ভাৱনা আছে। গতিকে মই ভাবোঁ যে তৃণমূল কংগ্ৰেছৰ লগত সম্পৰ্ক গঢ়িছে মানে সিদ্ধান্তৰ সময় এতিয়াও নিশ্চিতভাৱে বাকী আছে। কাৰণ আহি থকা দিনত এটা পৰিস্থিতি নোহোৱাকৈ কাৰণ আজিৰ দিনত যিটো অংক যে সকলোৱে অংক কৰিছে যে আমাৰ মুছলিম মাইনৰিটি বা ধৰ্মীয় সংখ্যালঘু যিসকল মাইনৰিটি আছে তেওঁলোকে লগ লাগিলে আচলতে প্ৰায় 50% ওপৰত হৈ যায়। গতিকে বহুতে ভাবিছে তেওঁলোক যদি লগ লাগে আৰু আমাৰ যিসকল লোক আছে বাকী আমাৰ শুভাকাংক্ষী সমৰ্থক সমগ্ৰ অসমতে তেওঁলোক লগ লাগিলে ভাবিছে যে হয়তো 24 নহয় 26তো মানে বিনা দ্বিধাই মানে ইয়াত বাকী দলক পৰাজিত কৰিব পাৰে এনেকুৱা এটা মানে অংক এটা হৈ আছে। কিন্তু মেথমেটিক্স আৰু কেমেষ্ট্ৰি দুটা বেলেগ বস্তু। গতিকে আমি মেথমেটিক্স কেমেষ্ট্ৰিলৈ ৰূপান্তৰ হয় নে নহয় এই গোটেই কথাখিনি এটা এনালাইচিছৰ প্ৰয়োজন আছে আৰু মই ভাবোঁ আহি থকা দিনত সেইখিনি এনালাইজ হ'লে সঠিক সময়ত সঠিক সিদ্ধান্ত হ'ব। চাওক অলৰেডি বিজেপিয়ে হাগ্ৰামা মহিলা ডাঙৰীয়া দুৰ্বলতাখিনি সুযোগ লৈছে আৰু মই কৈছোঁৱে যে বিজেপি এনেকুৱা এটা পথ য'ত মানে আচলতে খোজকাঢ়িলে তেওঁলোকে ৰত্নাকৰৰ পৰা বাল্মীকি হ'ব পাৰে। গতিকে হাগ্ৰামা মহিলাৰ বাহিৰে বিজেপিৰ বাহিৰে কোনো বিকল্প নাই। তেওঁলোকে বিজেপি জয় কোনো বিকল্প নাই আৰু যদি হাগ্ৰামা মহিলা নাযায়ও তেতিয়া তেওঁ হৈ জলত যাব, নহ'লে তেওঁৰ সংগ পাংগ কোনো তেওঁৰ লগত নাথাকিব।